আজি আমি ৰাতি 12টাতে ওলাই দিলোঁ কাৰণ আজি শাওনৰ তৃতীয়টো সোমবাৰ আৰু আজি আমি আহিছোঁ বশিষ্ঠ আশ্ৰমলৈ বুলি। আৰু এইপিনে চাওকচোন, আমি গাড়ীখন 1 কিলোমিটাৰমান আঁতৰত ৰখাই থৈ আমি এইখিনি খোজকাঢ়ি আহিলোঁ। আৰু এয়া আপোনালোকে চাব পাৰে, আমি আহি পালোঁ বশিষ্ঠ আশ্ৰম। আৰু এইপিনে হ'ল বশিষ্ঠ আশ্ৰমৰ ভিতৰৰ পৰিৱেশ। চাওকচোন, আমি দোকান এখনৰ পৰা কেইটামান বটল কিনি ল'লোঁ কাৰণ যিহেতু আমি ইয়াতে গা ধুব আহিছোঁ আৰু ইয়াৰ পৰা পানী ল'ব আহিছোঁ। যিহেতু মই আগতে এনেদৰে গা ধুই পোৱা নাই, এইটো কাৰণে মোৰ অকণমান ভয় লাগি আছিলে, কিন্তু তথাপিও বাবাৰ আশীৰ্বাদত ভালদৰে গা পা ধুই ইয়াতে আমি পূজা ভাগ কৰি ওলাই দিলোঁ ডাইৰেক্ট শুক্লেশ্বৰ মন্দিৰলৈ বুলি। আৰু এয়া হ'ল শুক্লেশ্বৰ মন্দিৰৰ পৰিৱেশ। চাওকচোন, ইয়াতেও ভক্তৰ কিমান ভিৰ, কিন্তু ইয়াতেও বহুত দীঘলীয়া লাইন। ইয়াতে এই দীঘলীয়া লাইনত প্ৰৱেশ কৰি আমি ধুনীয়াকৈ পূজা ভাগ কৰিব পাৰিলোঁ, কিন্তু ইয়াতে ভিতৰত কিন্তু ভিডিঅ' কৰাটো একেবাৰে অসম্ভৱ কাৰণ ইয়াতে একেবাৰে টাইম নিদিয়ে পূজা কৰিবলৈ। তো আমি এনেদৰে পূজা ভাগ কৰি ওলাই আহিলোঁ আৰু এয়া হ'ল বাহিৰৰ পৰিৱেশ। আৰু যিহেতু ইয়াতে নানান ধৰণৰ খোৱা লোৱা দিছে, তো এনেদৰে আমি খাই লৈ ওলাই দিলোঁ। চ' আজিলৈ বাই বাই, নেক্সট আকৌ লগ পাম।